তো ফাইনেলি সেই দিনটো আহি পাল। আজি 200K চেলিব্ৰেশ্যন হৈ আছে ইয়াতে। নবুৱা আছে, আমাৰ পুলিও নবুৱা আছে আৰু তো ফাইনেলি মানস ভাইক লগ পালোঁ। বহুত কষ্ট কৰি কেদাৰনাথ যাত্ৰা কৰিছিল এয়া মানস। তো হাই হেল্ল' নমস্কাৰ, কি ক'ম আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি কেনেকুৱা লাগিছে জনাব। তো আজি যাব ওলাইছোঁ, এক বিশেষ কামত যাব ওলাইছোঁ। বঙাইগাঁও গৈ আহিছোঁ জাহ্নবী হোটেলত। তো থাম্বনেল দেখি গমেই পাইছে চাগে, আজি নয়নদাৰ 200K চেলিব্ৰেশ্যনৰ পাৰ্টি আয়োজন কৰিছে, তাত গৈ আছোঁ। পূৰা একদম ৰেডি টু মুভ দেয়াৰ। তো ভাগিন ওলাইছে লগত, দুজনে গৈ আছোঁ। তো চাব ভিডিঅ'টো সকলোৱে, ভাল লাগিব। আজি চেলিব্ৰেশ্যন একদম ধামাকা হৈ আছে। সকলোৱে গমাই পাইছে আজি হেল্ল' অসম ফেমিলি এক 200K যিহেতু ছাবস্ক্ৰাইবাৰ হৈছে, সেইটোৰ কাৰণে খুব ডাঙৰকৈ হুলস্থুলীয়া এটা চেলিব্ৰেশ্যন কৰিছে বঙাইগাঁও। তো গৈ আছোঁ। নয়নদা ধুনীয়াকৈ এৰেঞ্জ কৰিছে। হেল্ল' অসম ফেমিলিৰ নয়নদা, ট্ৰেভেলাৰ নয়নে ধুনীয়াকৈ এৰেঞ্জ কৰিছে। তো তাত গৈ আছোঁ। তো ভাল লাগিব, আপোনালোকে ভিডিঅ'টো আগলৈ চাব। এইটো বিষ্ণুপুৰ আৰু এইটো তামৰঙা কোনোৰা, একদম মাজভাগত আছোঁ আমি। ভাগিনো আছে, দুজনে ওলাইছোঁ, একদম ধামাকা হ'ব। তো বলক তেতিয়াহ'লে। তো মোৰ টাৰ্জানখনত তেল শেষ হৈছে। তেল শেষ মানে অলপমান আছে, বাকী লাগি আছে। এইটো একদম মানে ৰিজাৰ্ভত লাগিছে। তো অলপ খুৱাই লওঁ, একদম ধুনীয়াকৈ ভাত চাত খুৱাই লওঁ, তাৰপিছত যাম। জমনি এটা কি আছে, পেম্পারস আনছে, ডাইপারস খাইবিন কইটা কি মই পিন্ধে পাগলা, ললিপপ আনছে। ভগবান, এইটো গাখীৰ আছে, শ্যাম্পু আনছে, সাবন আনছে, বাচন মাজা। আৰু ললিপপটো মোৰ বেষ্ট লাগিছে, কাৰণ মোৰ বহুত সোনকালে আহি আছে বেবি চেলেঞ্জ পাৰ্ট 3। তো ফাইনেলি সেই দিনটো আহি পাল। আজি 200K চেলিব্ৰেশ্যন হৈ আছে ইয়াতে। নবুৱা আছে, আমাৰ পুলিও নবুৱা আছে আৰু একদম ভাল লাগিছে আজি। একচুৱেলি মোৰ দেৰি হ'ল অলপ আহোঁতে নয়নদা। বহুত বহুত ধন্যবাদ অহাৰ বাবে। আৰু চালিউট পুলিচ, একদম বঢ়িয়া। তো ফাইনেলি মানস ভাইক লগ পালোঁ। বহুত কষ্ট কৰি কেদাৰনাথ যাত্ৰা কৰিছিল এয়া মানস ভাই আমাৰ লগত আছে। তো যিয়ে নহওক, কেনেকুৱা লাগিছে আজি নয়নদাৰ 200K ছাবস্ক্ৰাইবাৰ হৈছে? তো নয়নদা বহুত বেছি ভাল লাগিছে। নয়নদা একদম নিজৰ দাদাৰ নিচিনা হয়। চ' ইমান এটা 200K বহুত ডাঙৰ এটা হয়। চ' আজি 200K হৈছে আৰু আগলৈ যেন 500K 1 মিলিয়ন হৈ যায়। মানে নয়নদা বহুত বেছি কষ্ট কৰি আছে, দাদাও কষ্ট কৰি আছে। দাদাও ছাবস্ক্ৰাইব কৰি দিব। আমাতকৈ বেছি কষ্ট কৰিছে এয়া আমাৰ মানস ভাই। তো এইবাৰ মোৰ পাৰ্চনেল লাইফৰ পৰা কিছুমান কুৱেশ্যন সুধিম। ৰাহুল, সুমিত, তোমালোকে পাৰ্টিচিপেট কৰিব। সিদিনা বেলি পৰত পানী অনা নৈ ৰেঘাত জোকে ধৰিছিলে তোমাৰ হাত দাঙে সেইজন মানুহকে ফাৰ্ষ্ট আনসাৰ দিয়াৰ সুযোগ দিয়া হ'ব, মাইকটো দিয়া হ'ব। ছোৱালী নোৱাৰে, নোৱাৰে একদম চেনা নাই একে কোৱা। ফাৰ্ষ্ট টু লাষ্ট চিৰিয়েল ৱাই কৰিব লাগিব। মানে এক দুটা ইফালে হ'ব পাৰে। নাই নাই, ইফালে নহয়। কোৱা প্ৰথম আছিল আপোনাৰ 3000 কিলোমিটাৰ এটা, প্ৰথম ট্ৰিপ। ছেকেণ্ড ভাবি চিন্তি কোৱা। এক ছেকেণ্ড সাব্বাস। ছেকেণ্ড আছিল আপোনাৰ এই যে বিকাশ দাদাৰ লগত নিকোবাৰ আইলেণ্ড, আন্দামান নিকোবাৰ আইলেণ্ড। এইটো ছেকেণ্ড, বিলকুল সহি জবাব। আৰু থাৰ্ড হ'ল আপোনাৰ কি কয় লাডাখ 7 কৰোৰ আৰু ফোর্থ হল আপনার কেদারনাথ 10 করোড় এটা মিস হইছে নাজাং রে মাইয়া
অকণমান ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব তুমি সুবুজালে আসবই কি দৰে মোৰে হৈ থাকিবা পুৰে জীৱনলে দে ডান্স কৰ সবে তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলৈ অকণমান কিলোমিটাৰ বহুতে চাইছে চাৱা নাই নাজানো আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন ফাৰ্ষ্ট কোনটো ঠাই আমি এক্সপ্ল'ৰ কৰিছোঁ মানে ফুৰিছোঁ ফাৰ্ষ্ট কোনটো ঠাই মিছন 3000 কিলোমিটাৰ বাইকে দি ফাৰ্ষ্ট তেজপুৰ আচ্ছা এবার সোনকালে কবা আনসার মোর সিধে লগে লগে দিব এনকে হাত দাঙি আকৌ দিব হাইয়েস্ট ভিউজ হোৱা ও মৰমত মাতিছো ও তোমাক জানে মনি ও তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ও মৰমত মাতি তো পুৰা ধামাকা চলি আছে পুৰা গীত চিট গাই আছে নয়নদা আৰু নবয়ে তো যাম আমি অলপ পিছত যাম তো যিহেতু দেৰি হৈ গ'ল বহুত 16টা 17 হ'ল মানে 4টা 17 হ'ল তো সেইটোৰ কাৰণে যাম আমি অলপ পিছত তো চাব সকলোৱে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব